এটা জৰুৰী খবৰ লৈ আহিছে কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰীলৈ ৩০,০০০ টকাৰ স্কলাৰশ্বিপৰ কথা ঘোষণা কৰিছে কোন কোন ছাত্ৰীয়ে ৩০,০০০ টকাকৈ স্কলাৰশ্বিপ লাভ কৰিব হে সম্পৰ্কে জনাম টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তৰ এক ভাল খবৰ জনাই আছো ৩০,০০০ টকাকৈ স্কলাৰশ্বিপ ঘোষণা হিমন্ত চৰকাৰৰ ছাত্ৰীসকলৰ বাবে অতিকৈ ভাল খবৰ কেৱল ছাত্ৰীয়েহে লাভ কৰিব এই ধন অভিনৱ কাৰ্যসূচীৰ অধীনত লাভ কৰিব এই ধন ১০০ গৰাকী মেধাৱী ছাত্ৰীয়ে লাভ কৰিব ৩০,০০০ টকা কাৰিকৰী শিক্ষা ব্যৱস্থাত নৱ উন্মেষ ঘটোৱাৰ বাবে লক্ষ্য লৈছে ৰাজ্য চৰকাৰে বঙাইগাঁও বিহালী শুৱালকুছি তিনিখন নতুন অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কেইবাটাও ঘোষণা কৰা হৈছে হাজু মাজুলী আৰু টিংখঙত নতুনকৈ পলিটেকনিক মহাবিদ্যালয় নিৰ্মাণ কৰা হ'ব চলিত বছৰতে অভিযান্ত্ৰিক সেৱা নিযুক্তি প্ৰাধিকৰণ গঠনৰো প্ৰস্তাৱ আৰু এই মুহূৰ্তত খবৰ জনাই আছো ছাত্ৰীসকলৰ বাবে অতিকৈ ভাল খবৰ কিয়নো মেধাৱী ছাত্ৰী ১০০ গৰাকী মেধাৱী ছাত্ৰীক ৩০,০০০ টকাকৈ স্কলাৰশ্বিপ প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অভিনৱ কাৰ্যসূচীৰ অধীনত এই ধনসমূহ দিয়া হ'ব বুলি জনাইছে ১০০ গৰাকী মেধাৱী ছাত্ৰীয়ে ধন লাভ কৰিব হয়তো ছাত্ৰীসকলে ধনৰ বাবে কৰিব লাগিব আবেদন পৰৱৰ্তী সময়ত কেনেকৈ আবেদন কৰিব ছাত্ৰীসকলে বা কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই সম্পৰ্কে অতি শীঘ্ৰেই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হ'ব লগতে কাৰিকৰী শিক্ষা ব্যৱস্থাত নৱ উন্মেষ ঘটোৱাৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য লৈছে বঙাইগাঁও বিহালী শুৱালকুছি তিনিখন নতুন অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কৰা হ'ব লগতে হাজু মাজুলী আৰু টিংখঙত নতুনকৈ পলিটেকনিক মহাবিদ্যালয় নিৰ্মাণ কৰা হ'ব বুলি জনাইছে চলিত বছৰতে অভিযান্ত্ৰিক সেৱা নিযুক্তি প্ৰাধিকৰণ গঠনৰো প্ৰস্তাৱ দিছে গতিকে এই মুহূৰ্তৰ এক ভাল খবৰ কেইবাটাও ঘোষণা কৰা পৰিলক্ষিত হৈছে বিশেষকৈ ছাত্ৰীসকলৰ বাবে অতিকৈ ভাল খবৰ কিয়নো ৩০,০০০ টকা স্কলাৰশ্বিপ ঘোষণা কৰিছে ছাত্ৰীসকলৰ বাবে আৰু মেধাৱী ছাত্ৰীসকলে ধন লাভ কৰিব মুঠ ১০০ গৰাকী মেধাৱী ছাত্ৰীয়ে ৩০,০০০ টকা লাভ কৰিব পৰৱৰ্তী সময়ত এই ধন লাভৰ বাবে কি কৰিব লাগিব বা ক'ত আবেদন কৰিব ছাত্ৰীসকলে অতি শীঘ্ৰেই চৰকাৰৰ তৰফৰ পৰা জনোৱা হ'ব গতিকে এই মুহূৰ্তত সেই ঘোষণা কৰা হৈছে ১০০ গৰাকী মেধাৱী ছাত্ৰীক বাছনি কৰা হ'ব আৰু সেই ১০০ গৰাকী মেধাৱী ছাত্ৰীয়ে চৰকাৰৰ তৰফৰ পৰা ৩০,০০০ টকা লাভ কৰিব এক স্কলাৰশ্বিপ হিচাপে ৰাজ্য চৰকাৰে ১০০ গৰাকী মেধাৱী ছাত্ৰী বাছি লৈ ৩০,০০০ টকা প্ৰদান কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আৰু অভিনৱ কাৰ্যসূচীৰ অধীনত লাভ কৰিব এই ধন এক বিশেষ কাৰ্যসূচী হাতত লৈছে চৰকাৰে অভিনৱ কাৰ্যসূচীৰ অধীনত ১০০ গৰাকী মেধাৱী ছাত্ৰীক ৩০,০০০ টকাকৈ স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব আৰু লগতে বঙাইগাঁও বিহালী শুৱালকুছি তিনিখন নতুন অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কৰা হ'ব হাজু মাজুলী টিংখঙত নতুনকৈ পলিটেকনিক মহাবিদ্যালয় নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে